এতে দিম 1 চামুচ। Hello friends, welcome to my YouTube video. আজি মই বহুত দিনৰ মূৰত YouTube ভিডিঅ'টো বনাব আহিলোঁ বিকজ ইমান টাইম মিলি নাহে মোৰ, চ' সেইকাৰণে চাগে মই ইমান এটা ভিউজ ল'ব পৰা নাই আৰু ছাবস্ক্ৰাইব হৈ অহা নাই। তো যিহেতু আজি আকৌ মই আহিলোঁ আপোনালোকৰ মাজলৈ এটা বিশেষ এটা ভিডিঅ' বনাবলৈ, আৰু আজি মই ঘৰতে বনাম ষ্ট্ৰবেৰী ক্ৰাছ, আৰু মই ঘৰুৱা হিচাপতে কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। বহুতেতো বহুত ষ্টাইলিছত বনায়, বাট মই সিমানটো নকৰোঁ। ঘৰতে যিখিনি আছে আইটেম মই সেইখিনিৰে বনাম। তো বলকচোন মই আপোনাৰ ভিডিঅ'টো দেখাওঁ কেনেকৈ লাগিছে। বহুত দিনৰ মূৰত খাবলৈ বহুত মন গৈ আছে, তাতে আৰু আমাৰ মামাহঁতো আহিছে গাঁৱৰ পৰা। তো ঘৰৰ ফেমিলিবিলাক একেলগে গোট নাখাওঁ ন, তো সেইকাৰণে ভাবিছোঁ একেলগে বনাই লওঁ। তাতো ইভিনিং হৈছে আৰু ষ্টাৰ্টাৰত খাবলৈ একো সেনেকৈ বেলেগ নাই, তো সেইকাৰণে ভাবিছোঁ কি জুচ বনাওঁ, ক্ৰাছ বনাওঁ যিহেতু আছে ঘৰত। আৰু মই কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই থাকিম। আৰু ভিডিঅ'টো বলক চাই লওক আপোনালোকে। বলক এতিয়া আমি বনাওঁ ষ্ট্ৰবেৰী ক্ৰাছ। আৰু বৰ্তমান মই দেখা পাইছোঁ আপোনালোকে বৰফ লোৱা আছে, আইচৰ টুকুৰা। তো ইয়াতে এতিয়া দি দিওঁ মিক্সাৰ ইয়াতে আইচৰ টুকুৰা, আৰু বৰ্তমান আমি বৰফখিনি এতিয়া ঘুটি ল'ম। চ' এতিয়া দিলোঁ, এতিয়া এইটো কুটু খাই আৰু বৰ্তমান আমাৰ বৰফখিনি গোটা হৈ গ'ল। আৰু আপোনালোকে দিব পাৰে যিমানজন মানুহ সেই হিচাপে অনুযায়ী আপোনালোকে গাখীৰ দিব পাৰে। তো আমাৰ যিহেতু আলহী আহিছে আজি, তো সেইকাৰণে মই অকণমান বেছিকৈ গাখীৰৰ জোখটো দিম। তো এতিয়া চাওক কিমানখিনি দিওঁ। এটা কাম কৰোঁ, মই গোটেই আমুল তাজতে ঢালিয়ে দিওঁ আৰু মানে নাইবা আতিয়ে নাহিব পিছত, তো সেইকাৰণে দি দিম। আৰু এতিয়া কি দিম, মুড়িটো নাযায় আৰু বৰ্তমান আমি আকৌ এবাৰ দি লওঁ। আমাৰ বৰ্তমান হৈ গ'ল, ঘুটি লোৱা হৈ গ'ল। তো এয়া দেখা পাইছে আপোনালোকে। আৰু এতিয়া বৰ্তমান আমি দিম ইয়াতে আইচক্ৰীম। আইচক্ৰীম লৈ অহা গৈছিলে এটা, তেতিয়া মই যিটো অলপ চিম্পুল তাৰিখত দেখাই আছোঁ, মানে ইমান হেভি কৰা নাই ভিডিঅ'টো। জাষ্ট বৰ্তমান আইচক্ৰীম দি দিম ইয়াতে। আৰু আগতে আইচক্ৰীম অকণমান দি দিয়া হৈ গ'ল, মই ভিডিঅ'ত দেখাব পাহৰি গ'লোঁ। আৰু বৰ্তমান মই এইখিনি আইচক্ৰীম দি দিম ইয়াতে। আৰু বহুত কিবা কিবি লাগে, যদিও মই জাষ্ট এনে ঘৰুৱা চিম্পলত দেখাই আছোঁ মানুহে যেনেকৈ বনাব পাৰে ঘৰতে, তো সেই হিচাপে। আৰু এতিয়া বৰ্তমান আইচক্ৰীমখিনি মই দি দিম ইয়াতে। আৰু এইটো হ'ল ষ্ট্ৰবেৰী ক্ৰাছ। বৰ্তমান মই একেলগে ইয়াতে দি দিওঁ, নিয়ম অনুসৰি আপোনালোকে দিব পাৰে। আৰু এতিয়া দিওঁ এইটো খোলাই আছিলে নেকি, এইটো ষ্ট্ৰবেৰী ক্ৰাছ বহুতখিনি অলৰেডি ঢালি দিয়া গ'ল, তো এইখিনি দেখাইছোঁ এতিয়া। আৰু সকলোতো জানে ষ্ট্ৰবেৰী বহুত বেছিয়ে ধুনীয়া স্মেলটো, আৰু তো এতিয়া খোৱাৰহে কথা আৰু বনাই। আৰু এইটো হ'ল মজিটো মিণ্ট, আৰু এইটো আপোনালোকে বহুতে গম পাব চাগে যে এইটো চেনীৰ সলনি এইটো দিব পাৰে, মানে জুচবিলাকত এইটো দিব পাৰি, ক্ৰাছবিলাকত এইটো দিব পাৰি। এতিয়া আপোনালোকে অনুসৰি দিব যিমানজনে মিঠা খায় সেই হিচাপে। আৰু বৰ্তমান মই দিম 1 চামুচ। 1 চামুচ এইটো চেনীৰ নিচিনা হয় হা, এইটো দিব পাৰে। তো এইটো হৈ গ'ল আমাৰ। মই আপোনালোকক দেখাই দিছোঁ এবাৰ বটলটো, মানে কেতিয়াবা জুইচ বনাব লগা হ'লে বা ক্ৰাছ বনাব লগা হ'লে এইটো দিব পাৰে। এইটো ঠিক আছে, তো হৈ গ'ল। আৰু বৰ্তমান আমি আকৌ মিক্স আপ কৰিম, তাৰপিছত চাওঁ। আৰু আমাৰ এতিয়া কমপ্লিট হৈ গ'ল মিক্স আপ কৰা। আৰু চাওঁচোন এতিয়া কেনেকুৱা বা হৈছে।
वाव धुनिया बटर মই এখিনি গ্লাছত কিয় বাকি লও আৰু বলক চাবহি সবা ভাই ওচৰত দেখাই দিবি আমাৰ বৰ্তমান আছে 7 জন মেম্বাৰ তো সেই হিচাপে 7টা গ্লাস আৰু খামাই খানা বৰ্তমান আমাৰ আনু Soup. Mới nào không? আরে মিঠা Đấy nào nào không? Yo, ya saya memeo. ও মা দাদা না খাই không đã khai đẹp mà ta đã thành thui đâu kìa আমার কি বলবো তার কি ধান থই দিলু দে এত কথা খালি দিনত এটা বেলেগ বনাম হতে আৰু এই নটা মনত তার কি কে বনা একদম জিলা খাই না কি Mới nào không? Đây, না ধনু Đấy, đây, đây, đây. খাই 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 দিতে Đấy, có